তো আমি এতিয়া সত্ৰৰ মুখ্য দুৱাৰত পালোহি দেখিছে। তো আমি এতিয়া মাজুলীৰ পৰা বাসুদেৱ সত্ৰ গৈ আছোঁ। আহিছা আইতা হ'ল আছা আৰু আমি এতিয়া মাজুলীৰ পৰা আহি এতিয়া বাসুদেৱ পাইছোঁ। বাসুদেৱ পাম আৰু অলপ দূৰ আছে। হয় আৰ্টে কৰি আপোনালোক দেখাম এই ধোঁৱাখত থকা যি বাসুদেৱ থান আপোনালোক দেখাম আৰু সকলোৱে চাম। ঢকুৱাখানা গৈ আছোঁ, তাৰপৰা বাসুদেৱ যাম। তো আমি আহি বাসুদেৱ থান সত্ৰ পালোহি। তো দেখিছে এয়া হৈছে বাসুদেৱ থান কৃষ্ণ। তো সকলোকে দেখাম বাসুদেৱ থানৰ সকলো দৃশ্য সকলোৱে চাব। তো এক কৰি মৰিয়নি পৰা আহিছে আৰু এয়া আৰাধ্যা। তো দেখিছে আমি এতিয়া এই দোকানৰ পৰাই কল কমলা যি সৰবে যি লাগে সকলো লৈ লৈছোঁ আৰু চাব কেনেকুৱা লাগে জনাব। শৰাই কাৰণে যি বস্তু লাগে সকলো লৈছোঁ। আৰু আপোনালোক যদি কেতিয়া বাসুদেৱ থান আহে তো তেনেকৈ এবাৰ শৰাই ল'ব পাৰিব। দেখিছে মোৰ পাছফালে কল কমলা সকলোখিনি আছে। এয়া হৈছে ঢকুৱাখানাৰ যি বাসুদেৱ থান, সেই বাসুদেৱ থানৰ দৃশ্য দেখিছেনে। দোকানবোৰ এনেকৈ আছে আৰু মুখত আছোঁ ইতিমধ্যে। আৰু আমি দেখিছে এইবোৰ সেৱা কৰিবৰ কাৰণে ধূপ ধূনা সকলো ল'লোঁ। আৰু ইয়াত খুৰাহঁতে তেওঁলোকে শৰাই লৈ আছে আৰু মই দূৰত দেখাইছোঁ। এইবোৰ হৈছে বাসুদেৱ থানৰ সন্মুখত থকা সেই দোকানবোৰ। এই দোকানবোৰ এয়া হৈছে আৰাধ্যা, হয় নাই? আৰাধ্যা কৈ দিয়া হাই, কৈ দিয়া হাই। তো আমি কি ল'লোঁ এতিয়া? এইবোৰ ল'লোঁ হয় নাই? সেৱা কৰিমগৈ হয় নাই? সেৱা কৰিমগৈ। তো এই আৰাধ্যা আমাৰ মনোজ খুৰাৰ ছোৱালী। তো এওঁলোক মৰিয়নিৰ পৰা আহিছে আৰু ইয়াত সেৱা কৰিবলৈ। তো এই মনোজ খুৰা হাই কৈ দিয়া, হাই কৈ দিয়া, হাই কৈ দিয়া হাই। তো সেয়া দেখিছে বাসুদেৱ থানৰ এই মুখ্য যি তোৰণ, সেই তোৰণৰ দৃশ্য। আৰু এইবোৰ হৈছে দোকান বজাৰ। আৰু আহিলে আপোনালোকে ইয়াৰ পৰাই কল কমলা শৰাই যি লাগে সকলো ল'ব পাৰিব। দেখিছে ইমান এটা ধুনীয়া পৰিৱেশ বাসুদেৱ থানৰ। তো আমি এতিয়া ভিতৰলৈ যাম আৰু দেখাম বাসুদেৱ থানৰ সকলো দৃশ্য আৰু ভিতৰত কি আছে আৰু সেৱা জনাম। তো আমি আহি মুখ্য গেটৰ সন্মুখত পালোহি। দেখিছে এয়া ভক্তগণ ৰাইজ, তেওঁলোকে সেৱা কৰি আহিছে। তো আৰু অলপ দূৰ আছে, আমি যাব লাগিব, এতিয়াও পোৱাগৈ নাই। তো এনেকৈয়ে দোকানবোৰ থানৰ কাষে কাষে দোকানবোৰ আছে সেয়া আপোনালোকে দেখিছে। আৰু সেয়া আমাৰ ফেমিলি, সেয়া হৈছে মৰিয়নিৰ ফেমিলি। তেওঁলোকে মৰিয়নিৰ পৰা ইয়াত সেৱা কৰিবলৈ আহিছে ৰাতিপুৱাৰ পৰাই একো নোখোৱাকৈ। তো দেখিছে সকলো গৈ আছে। আৰু দেখিছে বিহুৰ বতৰ যিহেতুকে ভক্তগণ ৰাইজৰ ভিৰো যথেষ্ট বেছি বুলিয়ে ক'ব লাগিব। মই বহুত দিনৰ মূৰত আহিছোঁ, ভাল লাগিছে ইয়াত আহি। মাজুলীতো বহু সত্ৰ আছে, তথাপিও আজি বাসুদেৱ থানলৈ আহিছোঁ। শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰ। আৰু আমি এতিয়া ভিতৰত যাব লাগিব, তাত গৈ সেৱা ল'ম আৰু আপোনালোকক সকলো ইয়াৰ দৃশ্য দেখাম। তো সকলোৰে মংগল হওক তাৰে কামনা কৰিছোঁ। তো এয়া হৈছে শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰ। আৰু আমি আহি মুখ্য যি দুৱাৰ, এই দুৱাৰৰ সন্মুখত পালোহি। সেয়া দেখিছে। তো আহি আমি বাসুদেৱ থানৰ যি মুখ্য দুৱাৰ, এই মুখ্য দুৱাৰৰ সন্মুখত পালোহি। আৰু অলপ দূৰ আছে, সত্ৰৰ ভিতৰলৈ আমি যাম আৰু আপোনালোকক দেখাম সকলো দৃশ্য। তো এয়া সকলোৱে ভৰি হাত ধুইছে আৰু মুখ্য দুৱাৰৰ যোৱাৰ আগতে ভৰি হাত ধুই ল'ব লাগিব ধুনীয়াকৈ। এইবোৰ হৈছে শৰাইৰ সামগ্ৰী। আৰু এয়া হৈছে আমাৰ খুৰী, দেখিছে ফল লৈ আছে, শৰাই ল'বলৈ আহিছে। আৰু ইয়াত সকলোৱে ফটো তুলি আছে। তো আমি এতিয়া সত্ৰৰ মুখ্য দুৱাৰত পালোহি। দেখিছে কৃষ্ণ, এই আছে বাসুদেৱ থানৰ
দৃশ্য ভিতৰৰ দৃশ্য। তো আমি এতিয়া ভিতৰত যাম আৰু সেৱা ল'মগৈ। তো আমি এতিয়া সত্ৰৰ ভিতৰত আছোঁ আৰু ভিতৰলৈ গৈ আছোঁ আৰু তাত গৈ আমি দৰ্শন কৰিম। আৰু এতিয়া আমি তাত গৈ চাকি জ্বলাম। তো সকলোৱে চাব, কেনেকৈ জনাব। তো দেখিছে ইয়াত সেৱা ল'বলৈ আহিছে, ঢকুৱাখানাৰ পৰা আহিছে। তো আমি এতিয়া বন্তি জ্বলাম। তো দেখিছে এই ঢকুৱাখানাৰ পৰা আহিছে দৰা কইনা আৰু বাসুদেৱ থানত তেওঁলোকে সেৱা ল'বলৈ আহিছে। তো ইয়ালৈ দৈনিক বহু ভক্তগণ ৰাইজ আহে, আপোনালোকে দেখিছে। আৰু খুৰীহঁতে চাকি জ্বলাইছে, তো দেখিছে। আৰু ইয়াত বহু মানুহ দৈনিক অহা যোৱা কৰে। আৰু ময়ো সকলোৰে মংগলৰ কাৰণে আৰু ঘৰখনৰ হওক নিজৰ আৰু আপোনালোক সকলোৰে মংগলৰ কাৰণে এগছি চাকি জ্বলাম। আৰু সকলোকে এই ভিডিঅ' যিসকলে চাই আছে তাৰ পৰাই সেৱা ল'ব যে ঢকুৱাখানাত থকা যি বাসুদেৱ থান, এই বাসুদেৱ থানৰ পৰা আপোনালোক সকলোৰে মংগল হওক তাৰে কামনাৰে। চাকিগছি দেখিছে, এই চাকিগছি এনেদৰেই জ্বলি থাকে। আৰু ইয়াত হাজাৰ হাজাৰ চাকি আছে, য'ত দৈনিক ভক্তগণ ৰাইজ আহি পেলাই ইয়াত তেওঁলোকে মনৰ আশা কামনা কৰে। আৰু এক বিশ্বাস আছে যে যি কামনাৰে ইয়ালৈ আহে সেই কামনা সকলোৰে পূৰ্ণ হয়। সেই উদ্দেশ্যে সকলোৱে ইয়াত চাকি বন্তি জ্বলাই। আপোনালোকে দেখিছে দৈনিক হাজাৰ হাজাৰ যি ভক্তগণ ৰাইজ এই স্থানলৈ আহে। আৰু বহাগৰ পহিলা বহাগ যিহেতুকে আৰু ভক্তগণৰ যি সোঁত আজি বহুত বেছি দেখিবলৈ পোৱা গৈছে। তো আমি তাত বন্তি লগালোঁ আৰু এতিয়া ভিতৰলৈ যাম, তাত গৈ সেৱা ল'মগৈ। ইয়াত ভিতৰত এই মণিকূটৰ ভিতৰত পূজাৰীসকল থাকে আৰু তেওঁলোকে আমাক আশীৰ্বাদ দিব। তো আমি এতিয়া মণিকূটৰ ভিতৰলৈ যাম। তাত ফটো তোলাটো নিষেধ আছে, সেইকাৰণে মই বাসুদেৱ থানৰ মুখ্য যি মূৰ্তিভাগ আছে মূৰ্তিভাগ মই দেখাব নোৱাৰিম। তো ভিতৰলৈ গৈ আমি সেৱা ল'ম আৰু আপোনালোকক দেখাম। তো ন কইনা আৰু ন দৰা ইয়াত সেৱা ল'বলৈ আহিছে। তো দেখিছে বাসুদেৱ থানৰ এই ঢকুৱাখানাৰ পৰা আহিছে বোকাখাটৰ কইনা। তো ইয়াত তেওঁলোকে সেৱা ল'বলৈ আহিছে। এক পৰম্পৰা অনুসৰি তেওঁলোকৰ পৰম্পৰা আছে আৰু সেই পৰম্পৰা অনুসৰি তেওঁলোক ইয়ালৈ আহিছে আৰু ইয়াত তেওঁলোকে সেৱা লৈছে। দেখিছে সেয়া কইনা আৰু এই দৰা। দেখিছে পৰম্পৰা, সেই পৰম্পৰা অনুসৰি তেওঁলোকে ইয়াত সেৱা লৈছে। সেই মাক আৰু এয়া তেওঁলোকৰ ফেমিলি সকলো আহিছে। কৃষ্ণ দেখিছে এই কইনাই সেৱা লৈছে এই বাসুদেৱ থানৰ সন্মুখত। তো আজি ইয়ালৈ আহি ভাল লাগিল, দেখিছেনে এনেদৰে ন কইনা ন দৰাই। আৰু দেখিছে দৰাই মালা পিন্ধাই দিছে। তো মোৰ পাছফালে দেখিছে দৰা কইনাই সেৱা লৈ আছে নৱবৰ্ষৰ আশীষ বিচাৰি, ন কইনা আৰু ন দৰা। তো বোকাখাটৰ কইনা আৰু ঢকুৱাখানাৰ দৰা। তো তেওঁলোকে সেৱা ল'লে। মই বৰ্তমান আছোঁ, গম পাইছে নিশ্চয়, মণিকূটৰ ভিতৰৰ সন্মুখত। এয়া হৈছে শ্ৰী শ্ৰী বাসুদেৱ থানৰ যি মণিকূট, সেই মণিকূট আপোনালোকে দেখিছে। আৰু ইয়াৰ ভিতৰতে বাসুদেৱ থানৰ যি মূৰ্তিভাগ সেই মূৰ্তিভাগ আছে। তো ভিতৰৰ পৰা যিটোকে মূৰ্তিভাগ মই দেখাৰ অনুমতি নাই, বাহিৰৰ পৰা আপোনালোকক দেখাইছোঁ। তো আমি শৰাই দিছিলোঁ আৰু শৰাই দি পেলাই এতিয়া আমি প্ৰসাদ খাবলৈ গৈ আছোঁ। তো আহি আমি মণিকূটৰ পাছফালে থকা যি বহা বুলি ক'ব লাগিব, বহা আছে, আমি তালৈ যাম আৰু ইয়াত আহি পেলাই এতিয়া প্ৰসাদ খাম। তো দেখিছে, তো এইকেইটা দেখিছে বান্দৰ। তো এইকেইটাই প্ৰসাদ খাবলৈ আহিছিলে। হেল্ল'। তো আমি প্ৰসাদ খালোঁ আৰু এতিয়া যাব ওলাইছোঁ আৰু বাসুদেৱ থানৰ যি কাষৰ যিবোৰ দৃশ্য সেই সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম, চাই থাকক। এতিয়া ৰাজহাঁহ এই বাসুদেৱ থানত আছে। ৰাজহাঁহ সকলো বাসুদেৱ থান আহে তেতিয়া দেখিব। হাঁহযোৰ দেখিছে ইমান মৰম লগা হাঁহ, একদম চিঞৰি থাকে আৰু বুট চুট যদি আপোনালোকে দি দিয়ে নহয় একদম দৌৰি দৌৰি আহে। অঁ মোৰ কাষত দেখিছে কণমানি এটা আছে ইয়াৰে বাসুদেৱ ন তুমি? অঁ পূৰা ভিডিঅ' বনাই আছে নি? ভাল লাগে নে ইয়াত থাকি? ভাল লাগে ন? মানুহ পূৰা আহি থাকে হয় নাই? খুব আহে ন? মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলে কৈ দিয়া। লাইক পাম নাই মই? লাইক কমেণ্ট কৈ দিয়া, কৰি দিব। তোমাৰ কি নাম? অয়ন গোস্বামী। মোক কিবা কিবি দেখাবা নি? ইয়াত কি কি আছে চাবলৈ? কি কি আছে চাবলগীয়া? কি কি আছে?
হাঁহ পাৰ কুকুৰা আৰু ঢেৰ ধুনীয়া ধুনীয়া বস্তু আছে হয়নে? তো দেখিছে কণমানিটোৰ লগত আমি কথা পাতিলোঁ আৰু এতিয়া আমি যাম অলপ বস্তু চাবলৈ আৰু কি আছে চাওঁ নহয় জানো হয়নে হয়ন গোস্বামী? তো ব'লা মোৰ সৈতে। তো দেখিছে এয়া নামঘৰ আৰু নামঘৰৰ কাষত আমি এতিয়া বৰ্তমান ঘূৰি আছোঁ। ধুনীয়া পৰিৱেশ, সেয়া পৰিৱেশবোৰ বহুত ধুনীয়া পৰিৱেশ হয় আৰু চাৰিওকাষে গছ গছনি ধুনীয়া বতাহ মাৰি আছে আৰু আজি মানুহৰ ভিৰো অলপ বেছি। সেই দেখিছে মনোজ খুৰা আৰু মনোজ খুৰাৰ ছোৱালী মাতি দিয়া। হাই হাই হেল্ল' দেখিছে ই ধৰি আছে আৰু আমি এতিয়া গৈ আছোঁ হয় ব'লা বহি যাওঁ ব'লা। কেতিয়া খাব লাগে? এয়া লায়ন বুলি কৈছে দেখিছা? হয়ন গোস্বামী আহা হয়ন আহা আকৌ। আৰু দেখিছে টিকলুটো ইয়াৰে হয়ন গোস্বামী। হাই হেল্ল' নমস্কাৰ কোৱা। হেল্ল' নমস্কাৰ। তো আমি এতিয়া যাব ওলাইছোঁ আৰু ইয়ালৈ আহি খুবেই ভাল লাগিলে। বাসুদেৱ থানলৈ সৰুতে আহিছিলোঁ, তো ডাঙৰৰ পৰা আজি আহিছোঁ আৰু স্মৃতিৰ কাৰণে বাসুদেৱ থানলৈ আহি মই এটা ভিডিঅ' বনালোঁ আৰু ব্লগিঙো কৰিছোঁ, তাতে আপোনালোকেও চাওক ময়ো চালোঁ। তো দেখিছে বাসুদেৱ থানৰ সন্মুখত থকা এই দোকান বজাৰবোৰ। আই হোপ সকলোৱে চাই ভিডিঅ'টো ভাল পাব আৰু যদি ভিডিঅ' চাই ভাল পায় দেন লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি নাপাহিব। থেংক ইউ। ঠিক আছে বাসুদেৱ থানৰ পৰা আমি ওলালোঁ আৰু বিশেষকৈ সোমাওঁতে ইমান ধুনীয়া পৰিৱেশটো গছ গছনিৰে ভৰা আৰু দেখিছে এতিয়াও আহি আছে মানুহবোৰ। তো দুপৰীয়া টাইমত বহুখিনি মানুহ আমি লগ পালোঁ। তো ৰাতিপুৱা বেলা হয়তো বহুত মানুহ আহে, তো আমি ইমান এটা নাজানো আৰু বিহুৰ ছিজন যিহেতুকে বহুখিনি মানুহ আমি লগ পালোঁ আৰু ইয়ালৈ খুবেই ভাল লাগিল আৰু আপোনালোকে জনাব ভিডিঅ' চাই কেনেকুৱা পালে।